Hello everyone, welcome back to Unknown Facts Assamese. আপোনাৰ যেতিয়া টোপনি ভাৱ হয় তেতিয়া আপুনি কি কৰে? চাহ বা কফি খায় নেকি? চাহ বা কফি খোৱাৰ পিছত কি হয়, আপোনাৰ টোপনি ভাৱটো স্লিপি ফিলিংছটো নোহোৱা হৈ যায়। কিন্তু কেনেকৈ হয়, কিয় হয় চাহ বা কফি তেনেকুৱা কি আছে বলক আমি জানি লওঁ। চাহ বা কফিত কেফিন থাকে। এই কেফিনে কি কৰে, যেতিয়া আপুনি চাহ বা কফি খায়, চাহ বা কফিত থকা কেফিনে আপোনাৰ নাৰ্ভাছ চিষ্টেমটো ষ্টিমুলেট কৰে। নাৰ্ভাছ চিষ্টেমত ক'ব গ'লে পুনৰুজ্জীৱিত কৰি দিয়ে, একদম এক্টিভ কৰি দিয়ে, যাৰ ফলত আপুনি যদি টোপনি ভাৱ হৈ থাকে, আপোনাৰ টোপনি ভাৱটো একেবাৰে নোহোৱা হৈ যায় নাৰ্ভাছ চিষ্টেমটো এক্টিভ হোৱাৰ ফলত। সেইকাৰণে কোৱা হয় যে টোপনি আহিলে বা টোপনি ভাৱ হ'লে আপুনি চাহ বা কফি খাওক, এক্টিভ হৈ যাব আৰু কফিৰ পৰা এনেকুৱা বহুত এনাৰ্জি পায়, এক্টিভনেছ এনাৰ্জিটো পাই যায়। কিন্তু এটা কথা আপুনি জানে যে আপুনি যেতিয়া ৰাতি বেডত যায়, যেতিয়া টোপনি দিয়ে, তাৰ 6 ঘণ্টা আগলৈকে আপোনাৰ চাহ বা কফি খোৱাটো ঠিক নহয়। মানে টোপনি যোৱাৰ আগত আপোনাৰ চাহ বা কফি খোৱাটো ঠিক নহয়, এইটো আপোনাৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে, ডেঞ্জাৰাছ হ'ব পাৰে। ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ' চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে আপুনি যদি নতুন হয় চেনেলত, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। বহুত কষ্ট লাগি কৰি ভিডিঅ' বনাওঁতে, আপোনাৰ এটা ছাবস্ক্ৰাইবে আমালোকৰ বহুত উৎসাহ বঢ়ায়, যাৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দি নটিফিকেশ্যনবিলাক অন কৰি লওক, যাৰ ফলত আপুনি মোৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন যোগে পাই যাব।